নমস্কাৰ, মই দীক্ষিতাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। সকলোৱে ভালনে? আশা কৰোঁ সকলো ভালেই আছে। বহুত দিন মই ইউটিউবত একো ভিডিঅ' একচুৱেলি আপলোড কৰা নাছিলোঁ। আজি চান্স পাইছোঁ, চব বনাই দিছোঁ আৰু আহক তেতিয়াহ'লে আজি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই লৈছোঁ কেঁচা পিঠাগুড়ি। এইখিনি মই ধুনীয়াকৈ শুকুৱাই থৈ দিছিলোঁ। কেঁচা পিঠাগুড়িখিনি আমি লৈছোঁ। ইয়াৰ লগতে ল'ম আমি অলপ ময়দা। মই ময়দা ইয়াত 2 চামুচমান ব্যৱহাৰ কৰিছোঁ। পিঠাগুড়ি আৰু ময়দাখিনি ভালদৰে হাতেৰে অলপ সানি ল'ব। নাৰিকল অলপ মই মিহি মিহিকৈ কাটি লৈ ভাজি লৈছোঁ, ৰসটো চেপি উলিয়াই। আৰু ভাজি লোৱাৰ পিছত এইখিনি ময়দা আৰু পিঠাগুড়িখিনিৰ লগত আমি ভালদৰে মিহলাই লৈছোঁ। এয়া দেখিব পাইছে আপোনালোকে। চেনি মই অলপমান খুন্দনাতে খুন্দি লৈ গৰম মছলা অকণমান মিক্স কৰি লৈ ভালদৰে মিহলাই লৈছোঁ। যিহেতু মই হাতেৰে দি ভাল পাওঁ, সেয়াই হাতেৰে জোখমতে দি লৈছোঁ। আপোনালোকে নিজৰ নিজৰ সোৱাদ অনুসৰি চেনি দি ল'ব। এয়া মই 4টামান বাদাম লৈছোঁ আৰু বাদামখিনি ভালদৰে কাটি ল'ম। এয়া দেখিছে, বাদামখিনি মই কুটি লৈছোঁ। বাদামখিনি ভালদৰে মিশ্ৰণখিনিৰ লগত মিহলাই ল'ব। এতিয়া আমি গাখীৰ লৈ ভালদৰে আটা সানা দি মিশ্ৰণখিনি মঠি ল'ম। এয়া আপোনালোকে দেখিছে আৰু এতিয়া আমি 10 মিনিটমানৰ কাৰণে লাডুটো থৈ দিম। এটা পাত্ৰত আমি গাখীৰ আধা লিটাৰমান লৈ গৰমাই লৈছোঁ। ইয়াতে মই সোৱাদ অনুসৰি চেনি দিছোঁ। আপোনালোকে দি পেলাই ভালদৰে লৰাই থাকিব। দুটামান লং ইলাচি লৈছোঁ আৰু ইয়াকো গাখীৰখিনিৰ লগত দি লৈছোঁ। ইয়াৰ পিছত মই ইয়াতে অলপ বাটাৰ দিম। আপোনালোকৰ বাটাৰ নাথাকিলে ঘি বা ৰিফাইন তেল দিব পাৰে। গোটেইকেইটা বস্তু আমি ভালদৰে দি এতিয়া আমাৰ প্ৰধান কামটো হ'ল গাখীৰখিনি ভালদৰে লৰাই থকা। জুইটো অলপ চিমত ৰখাব, ৰখাই পেলাই ভালদৰে গাখীৰখিনি লৰাই থাকিব। অকণমান সময় ল'ব, কিন্তু ভালদৰে লৰাই থাকিব। এতিয়া আমি অথনি বনাই থোৱা মিশ্ৰণটোৰ পৰা এনেকৈ লাডু বনাই ল'ম আৰু লাডুকেইটা ভালদৰে এনেকৈ অলপ ময়দাত আমি সানি ল'ম। এয়া দেখিব পাইছে। এতিয়া মোৰ গোটেইকেইটা লাডু ময়দাত এনেদৰে ভালদৰে সানি লোৱা হৈ গ'ল। আপোনালোকে দেখিব পাইছে, এনেদৰে সানি লৈ ল'ব। ইয়াৰ পিছত জুইটো কমাই দি লাডুকেইটা এইদৰে এটা এটাকৈ গাখীৰখিনিত দি যাব। মোৰ গোটেইকেইটা লাডু দিয়া হৈ গ'ল। ইয়াৰ পিছত আমাৰ প্ৰধান কাম হ'ল লাডুকেইটা অকণমান লাহে লাহে তলৰ পৰা লৰাই দিব, নহ'লে লাডুটো তলত লাগি ধৰিব আৰু পিছত লৰাবলৈ বা উঠাবলৈ বহুত অসুবিধা হ'ব। সেয়েহে দিয়াৰ অকণমান পিছতে লৰাই ল'ব ভালদৰে লাডুকেইটা। আৰু এইদৰে অলপ সময় উতলিবলৈ থৈ দিব। এয়া ভালদৰে উতলি আছে। আপোনালোকে হাতাখন দি কিন্তু ভালদৰে লৰাই থাকিব, নহ'লে তলত লাগি ধৰিব। আমাৰ প্ৰায় হৈছেহিয়ে বাৰু। এয়া আপোনালোকে দেখিছে গাখীৰখিনি অলপ থিৰ হৈ আহিছে। আমাৰ হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু এইখিনি ঠাণ্ডা হ'বৰ কাৰণে আমি 1 ঘণ্টামান ভালদৰে ৰাখি দিব লাগিব। এয়া আপোনালোকে দেখা পাইছে, 1 ঘণ্টামান মই ৰখাৰ পিছত এয়া গাখীৰখিনিত এয়া কিদৰে থিৰ হৈ আহিছে, অথনিতকৈও আপোনালোকে ভালদৰে দেখিছে। এতিয়া আমি এটা বাতিত বস্তুখিনি ভালদৰে সজাম। এয়া ভালদৰে দি লৈছোঁ। ইয়াৰ পিছতে মই অলপ
চেৰি আৰু বাদাম লৈ ভালদৰে সজাম। এয়া আমাৰ কাটি থোৱা বাদামখিনি লৈ পেলাই ভালদৰে মই সজাইছোঁ, অকণ অকণ বাদাম দি পেলাই আৰু লগতে চেৰি দি পেলাই বস্তুখিনি দেখিবলৈ সুন্দৰকৈ সজাই তুলিম। এয়া আপোনালোকে দেখিব পাইছে, বহুত বেছি সুন্দৰ হৈছে। খাওঁ খাওঁ লাগিছে, হয়নে নহয় ক'বচোন? আজি আপোনালোকৰ ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। তেন্তে আজিলৈ বাই বাই।